জুবিন দা কি খবর? খবর ভাল, আজি ঘুরবা যাও। মজা মজা। এটা আরজে ভাই, এটা লালি বেটলা। এই দেখা। আরে ইয়ার আছে আই এম জনি। জনি পুরা জিল। নতুন বাইক কেন কিনছা? খানা দিবা লাগো ভাই। আরে জিন্তু ভাই আইফোন এটা কিনছি। খানা দিবা লাগো তো ভাই। বাকি খবর ভাল। অসমত আইফোন মেইন। আইফোন মেইন। আগল লাইটটো চা। ওপি মজা মজা। তো গাইস আমি যাও এতিয়া বাই বাই টাটা। যাবা লাগে গাইস। বাই বাই। আৰু কিবা দেখাম মানে মনে কিবা এটা বেলেগ বস্তু দেখাম আপোনালোকক। এইটো মোৰ বহুত সৰু কালৰ পুৰণা কথা এটা জড়িত হৈ আছে। আৰু গাইছ এইটো দেখিছেনে গাইছ? এইটো মই আৰু এইটো হ'ল জুবিন ব্লগছ আৰু এইটো হ'ল আমাৰ বা। আৰু যেতিয়া আমাৰ মুনুবাৰ তুলনি আছিল, এইটো মোৰ নিজা বা হয় দেই একদম গাইছ। এইটো আমাৰ বাইদেউৰ তুলনিত আমাৰ জুবিন ব্লগছক মাতিছিলোঁ। মানে সৰু আছিলোঁ আৰু জুবিন ব্লগছ মোৰ সৰুতে মানে এনেকুৱা বন্ধু আছিল। মোৰ এনে বয়সত মোৰ দাদা হয়, কিন্তু মোতকৈ 2 বছৰ ডাঙৰ জুবিন। তথাপিও মোৰ মানে বন্ধুৰ দৰে আছিল গাইছ, একদম বন্ধুৰ দৰে, একদম কি ক'ম আৰু গাইছ। সৰুতে পূৰা বহুত ডাঙৰ বন্ধু আছিলোঁ তাৰ মই। দুয়োতে আমাৰ ঘৰত থিয় হৈ থাকে আৰু মই সিহঁতৰ ঘৰত যাওঁ। মানে এতিয়া মানে কি অলপমান পাহৰিছে মানে আগতকৈ গাইছ, বহুত পাহৰিছে। যদি জুবিন দাৰ ভিডিঅ'টো চাই বেয়া নাপাবা, মানে ঠিক সঁচা কথা কৈছোঁ। তো গাইছ মানে অলপ বেয়া লাগে গাইছ, জুবিন দাই মোক অলপ পাহৰিছে। এইটো জুবিন দা গাইছ, মিছা কয় বুলি ভাবিব পাৰে, আপোনালোক ভালকৈ চাই লওক গাইছ। এইটো চাই লওক গাইছ, জুবিন দা হয়নে নহয় চাই লওক। ছাৰ জুবিন ব্লগছ ইউটিউব চেনেল যি আছে তাই গাইছ, ইউটিউব চেনেল এটা যি আছে জুবিন ব্লগছ বুলি। আৰু গাইছ এইটো মই আৰু এইটো সৌৰভ ভাই, এইটো আমাৰ মুনুবা। এইটো 2013 চনৰ কথা। এইটো 13 চনত এই কবি ফটো উঠিছিলোঁ আমি, 2013 চনত। আৰু এইটো গাইছ আৰ জে ক্ৰিয়েশ্যনত ফাদাৰ, মানে দেউতাক হয় গাইছ। আৰু গাইছ মানে এইটো চাব পাৰে গাইছ, আমাৰ দেউতা, এইটো গাইছ দেউতা। আৰু এইটো হ'ল জুবিন ব্লগছৰ মা। এইটো গাইছ আমাৰ মানে মুনুবাৰ তুলনিত আহিছিলতো গাইছ। এইবিলাক ফটো এসোপা আছে আপোনালোক, এনেই আৰু নৰ্মেল ভ্লগ। আৰু গাইছ জুবিন দা আৰু জিন্তু দা মানে জুবিন দাৰ গাড়ীখন লয় ডিম্পু দাৰ ঘৰত গৈছে, ইস্কছৰ ঘৰত গৈছে। আৰু গাইছ মানে 2 মাহমান পিছত ময়ো মানে যাম বুলি ভাবিছোঁ আৰু প্লেন কৰিছোঁ। মানে জিন্তু দা আৰু জুবিন দা, মই আৰু লালি বেটলা যায় নেকি গাইছ। মই যাম বুলি ভাবিছোঁ কেতিয়াবা, মানে ইচ্ছা আৰু এটা মানে যাম আৰু কেতিয়াবা ভ্লগ এটা বনাম। তো এখানি আছিল আজি। তো গাইছ জুবিন দাহঁতে আমাৰ ঘৰত মানে এনেই এবাৰ আহিছিল আৰু সেইটোৱে এনেই দেখাই দিলোঁ, বেছি নেদেখালোঁ ঘৰত আহা। আৰু গাইছ আপোনালোকক এটা কথা কওঁ, মানে যদি চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। জল্দি 1K কৰি দিয়ক গাইছ প্লিজ। বহুখিনি কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে। আৰু এইকেইদিন ভ্লগ বেছি নাপাব গাইছ। আৰু মানে পৰীক্ষা চলি আছে, যোৱাকালিৰ পৰা চলিছে আৰু আছে মোটামুটি 4 দিনমান আছে গাইছ। তো আৰ জে ভাই এটা আইফোন আনিলে মানে আনবক্সিং ভিডিঅ' এটা মই বনাব পাৰোঁ মানে গাইছ। কালি মানকলৈকে বনাম এটা পাৰোঁ যদি, মানে ভাটিবেলা আমাৰ মানে পিছবেলা পৰীক্ষা আৰু পৰহিটো ৰবিবাৰ। কালি মানে ভ্লগ এটা বনাই দিম আৰু নৰ্মেল চাই যেতিয়া আপলোড মাৰিব পাৰোঁ দি দিম আৰু গাইছ। আপোনালোক খালি এটা ভ্লগ দেখা পাম। তো যদি চেনেলটো নতুনকৈ আহিছে গাইছ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ প্লিজ। 1K কৰি দিয়ক গাইছ প্লিজ, 1K কৰি দিয়ক সোনকালতে গাইছ। থেংক ইউ গাইছ। জয় অসম। আজিৰ ভিডিঅ'টো এখান্তি আছিল, ধন্যবাদ।